গুড মৰ্ণিং মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি ৰাতি ইমান বৰষুণ দিছে, 12টা বজাত মই কালি সাৰ পালোঁ। সাৰ পাই চালোঁ উঠিলোঁ যে ইমান বৰষুণ দিছে, কাৰণ ভয় লাগিছে, কাৰণ বাইকখন মই বাহিৰত থৈ দিছোঁ। সেইকাৰণে ৰাতিপুৱা উঠিকে বাইকখন চালোঁ, একো হোৱা নাই, কাৰণ শিল বৰষুণ দিছে বুলি ভয় লাগিছে। কাৰণ শিল বৰষুণ পৰিলে বাইকখন ফুটা হৈ যাব পাৰে ন ফটককৈ। বাহিৰত উঠি চালোঁ, কিন্তু বৰষুণ ইমানেই দিছে, বাৰান্দাত চাওকচোন গোটেই পানী ভৰ্তি হৈ গৈছে। এচৰণি পৰিছে, মানে কালি বৰষুণ দিছে যে। পিছফালে গৈ অকণ চালোঁ, পৰিৱেশটো ইমান ভাল লাগিছে। ৰাতিপুৱা উঠিকে মই সদায় পিছফালে যাওঁ, ভাল লাগে চাই পেলাই এনেকৈ। সেইফালে এখন স্কুল তাতে কিবা এনুৱেল ফাংচন চলি আছে স্কুলখনৰ পিছফালে। আহিকে ৰাতিপুৱা গৰম পানী এগিলাচ খালোঁ, কাৰণ মই সদায় ৰাতিপুৱা এগিলাচ গৰম পানী খাওঁ। উঠিকে গ'লোঁ পাকঘৰত, সেইফালে গৰম পানী বহাই দিছোঁ, মানে গা ধুমটো, যি ঠাণ্ডা পানী। কালিয়ে আনিছিলোঁ শ্লাইচ, সেইকাৰণে ব্ৰেড দুটামান গৰম কৰিলোঁ, সেইকাৰণে টাৱাত অকণমান দি দিছোঁ মই বাটাৰ, কাৰণ বাটাৰ অকণ দি খালে ভাল লাগে, আৰু শ্লাইচ অকণ গৰম কৰি খাই বেছি ভাল লাগে। এইফালে 3খন দি দিছোঁ, লগতে আৰু এখন দি দিছোঁ, আৰু এখন ধুনীয়াকৈ গৰম কৰি লৈছোঁ বাটাৰ দি পেলাই। এয়া মোৰ হৈ গ'ল। এইফালে আকৌ মই বহাই দিছোঁ চাহ। ৰাতিপুৱা উঠি পেলাই গৰম লাল চাহ খাবলৈ খুব ভাল লাগে। দেখিছেনে ব্ৰেডটো আৰু চাহটো, কিন্তু বাটাৰ কম হ'ল। ওচৰত চামুচখন আছিলে, চামুচখন দি বাটাৰ অকণ ধুনীয়াকৈ খাই দিছোঁ। মোৰ এইফালে ব্ৰেকফাষ্ট কৰা হৈ গ'ল, এতিয়া মই যাওঁ কামলৈ। সকলোকে বাই বাই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ।